হাই গাইজ, পোনপ্ৰথমতে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক এটা হাতৰ এম্ব্ৰইডাৰী দেখাম। থাম্বনেইলটো দেখি হয়তো আপোনালোকে গম পাইছে যে মই এটা মিচিং ফুল কৰিবলৈ লৈছোঁ। ময়ো ইউটিউব চাই শিকিছোঁ, আপোনালোকে চাই ল'ব। মই স্কেলডাল এনেকৈ সমান সমান জোখত আঁচ পাৰি লৈছোঁ। বৰ্গ আকাৰত কৰিছোঁ কিয়নো বৰ্গ আকাৰত কৰিলে ফুলটো ধুনীয়া হয়। এনেকৈ আপোনালোকে গন্তি কৰি আপোনালোকৰ নিজৰ হিচাপমতে কিমানডাল আপোনালোকে ফুল কৰিম বুলি কিমান ডাঙৰকৈ মোৰ এখন মেখেলা হয়, আপোনালোকেও নিজৰ জোখত মেখেলাখনৰ ফুলটো দি ল'ব। এয়া মই ফুলটো আৰম্ভ কৰিছোঁ। তেনেকৈ আমি এই কিনাৰ ফালৰ পৰা ভৰাই ক্ৰছ টাইপত কৰি গৈছোঁ। ক্ৰছ টাইপত কৰি গ'লে বৰ ধুনীয়া হয় আৰু একেবাৰে সহজ হয়, দেখিবলৈও বৰ ধুনীয়া লাগে ফুলটো আৰু একেবাৰে সহজ। দেখিছে, এয়া ইটোৰ মাজত সিটো ভৰাই এনেকৈ ক্ৰছকৈ মাত্ৰ ক্ৰছ কৰিছোঁ আৰু জোখ চিন দিছোঁ ধৰক। হালধীয়াটোৰে গোটেই বাউণ্ডেৰীটো প্ৰথমতে কৰি ল'ম, নহ'লে ক'ত বৰফি নিচিনা ওলাব আমি গম নাপাম। সেইকাৰণে হালধীয়াটো প্ৰথমতে গোটেই বাউণ্ডেৰী লাইনটো কৰি লৈছোঁ। চাব দেই, এতিয়া আমি এয়া দেখিলে দীঘলকৈ এইটো বৰফিটো নিচিনা প্ৰথমতে আমি গোটেইটো আমি হালধীয়াটো কৰি ল'ম। এটা মানে বক্স টাইপত বনাই ল'ম, তেতিয়া আমাৰ ভিতৰৰ ৰংখিনি কৰিবলৈ সুবিধা হ'ব। দেখিছে, চিধা কৰি লৈছোঁ। তাৰপিছত এতিয়া মই ইয়াৰ মাজৰখিনি কৰিম। ইয়াৰ মাজে মাজে এই বৰফিটো সম্পূৰ্ণ কৰি ল'ম। প্ৰথমতে বৰফিটো সম্পূৰ্ণ কৰিলে ভিতৰৰ ফুলখিনি কৰিবলৈ সুবিধা হ'ব। এয়া দেখিছে, তাৰপিছত কৰিলোঁ মই বগা। বৰফিটো সম্পূৰ্ণ হৈ যোৱাৰ পিছত বগাৰে কৰিলোঁ। বগা দি কৰি এয়া ইটোৰ পিছত ইটো কৰি গৈ আছোঁ। তাৰপিছত আপোনালোকৰ ফাইনেল লুকটো মই আপোনালোকক অকণমান দেৰি পিছত দেখাই আছোঁ। এইটো চাওক ফাইনেল লুকটো। মই প্ৰথমতে হালধীয়া কৰিলোঁ, তাৰপিছত বগা, তাৰপিছত কমলা ৰঙৰ, আকৌ বগা কৰি তাৰ মাজত ৰঙা কৰিছোঁ।